বন্ধু-বান্ধৱীসকল, আজি মই আন এটি ভিডিঅ' লৈ আহিছোঁ। এয়া হৈছে সজিনাৰ পাত। আমি সজিনাৰ পাত ভাজিও খাওঁ, পিটিকা কৰি খাওঁ। আজি মই অলপ বেলেগ ধৰণে বনাবলৈ ওলাইছোঁ, সেয়েহে আপোনালোককো ভিডিঅ' বনাই দেখাম বুলি মই আগবাঢ়িছোঁ। এয়া প্ৰথমতে মই জুইকুৰা ধৰি কেৰাহীটো গৰম দিছোঁ আৰু এয়া মই সজিনাৰ পাতখিনি মই ভালদৰে ছিঙি ধুই লৈছোঁ। এতিয়া মই ইয়াতে বহাই দিম। মই আজি তেল নিদিয়াকৈ বনাম। সজিনাৰ পাতখিনি মই কেৰাহীত দি ভালদৰে লৰাই দিছোঁ। ইয়াতে মই এতিয়া কলৰ খাৰ দিম। এয়া হৈছে কলা খাৰ। আমি যি কলগছৰ ভীমকলৰ এই মাদাটোৰ পৰা কাটি শুকাই লৈ এয়া মই শুকাই থৈ দিছিলোঁ আৰু জিকাই লৈ মই বটলত ভৰাই থৈছিলোঁ। সেয়া খাৰ এয়া হয়। ইয়াত খাৰ দি এতিয়া মই ভালদৰে লৰাই দিছোঁ। খাৰ দি মই এই সজিনাৰ পাতখিনি অলপ বইল কৰি ল'লোঁ। এইবাৰ ইয়াতে মই পানী দিম। এয়া মোৰ সজিনাৰ পাতখিনি সিজি গৈছে। এতিয়া ইয়াতে মই কেঁচা পিঠাগুড়ি অকণমান পানীত জিকাই থৈছিলোঁ বাতি এটাত, এইখিনি দিম মই এতিয়া। ইয়াতে মই এইবাৰ সোৱাদ অনুসৰি নিমখ দিছোঁ, 2টা জলকীয়া কাটি দিছোঁ আৰু 2 মই নহৰু আধা থেঠেলীয়া কৰি মই ইয়াতে দি দিছোঁ। বাকী একো দিব নালাগে, এইখিনি দিলেই হৈ যাব। এতিয়া অলপ সময় উতলিলে নুমাই থ'ম। সজিনা পাতৰ আঞ্জা ৰেডি হৈছে। যদি আপোনালোকে খাব বিচাৰে এনেদৰে তেল নিদিয়াকৈ বনাই খাব। মই যেনেদৰে ভিডিঅ'ত দেখাইছোঁ তেনেদৰে বনাব, খাই বহুত ভাল লাগে। মানে আমি তেল কিমান খাম, সদায় তেল খাই খাই কেতিয়াবা আমনি লাগি যায়। কেতিয়াবা এনেকৈ খাৰেদিয়ে বনাই খাব লাগে, বহুত ভাল লাগে। আৰু আমাৰ খাৰ মাজে সময়ে খাই থকাটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয়। সেয়ে মই এই ভিডিঅ'টো আজি যেনেদৰে দিছোঁ তেনেদৰে বনাই খাব। যদি মোৰ এই সজিনাৰ পাতৰ আঞ্জাখন যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ।